নমস্কাৰ আপোনাক আকৌ এবাৰ স্বাগতম মোৰ আজিৰ ভিডিঅটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনাৰ কাৰণে ফ্ৰী হলো মোৰ কাৰণে বহুত মূল্যৱান আৰু লগতে নটিফিকেশন বেলটো অন কৰি লব এই কংগ্ৰেছ যেটো পাৰ্টি এই পাৰ্টিটো মানে গুটি দেশখনৰ কাৰণে এটা শত্ৰু টাইপ পাৰ্টি স্পেশালি যদি মই কম অসমৰ কথা বেলেগ ষ্টেটৰ কথা মই নকওঁ কিয় হয় মই আপোনাক কৈ দিছো এটা বহুত কিছুমান আইন কানুন বনাইছে যিবোৰটো মই যদি এটা এটাকে আপোনাক কওঁ তে বহুত দীঘল হৈ যাব বেসিক্যালি মই এটাই কওঁ ৰাজীৱ গান্ধী যেতিয়া প্ৰাইম মিনিষ্টাৰ হৈছিল ৰাজীৱ গান্ধীয়ে এই আসাম একৰ্ড যে বিলখন আনিছিল সেই বিলখনত যে এই বহিৰাগতৰ কাৰণে যেটো কাট অফ বছৰ ৰাখিছিল হেতু হৈছিল 1971 কিন্তু আপুনি জানেনে যে ইন্ডিয়ান কনস্টিটিউশন মতে মানে ভাৰতবৰ্ষৰ যেটো বহিৰাগতৰ মাৰ্কিং হয় হেতু 1947 হয় তাৰ পিছত জুন আহিছে কি ভাৰতীয় হ'ব নোৱাৰে ভাৰত যেতিয়া ডিভাইড হৈ গল স্বাধীনতাৰ লগে লগে তেতিয়া তাৰ কাট অফ মাৰ্কটো 1947 কিন্তু ৰাজীৱ গান্ধীয়ে 1971 কৰিলে দ্যাট টু অলসো আপোনাৰ এই যে আৰ্টিকল 6 এটো এড কৰি পেলাই কাৰণ 1947 টো লাষ্ট কাট অফ আছিল গতিকে 71 যদি কৰিছে আপুনি নিশ্চয় কিবা এটা এমেন্ডমেন্ট কৰিব লাগিব আৰ্টিকল 6 টো তাত এড কৰি দিলে আৰু হেতু কৰি পেলাই অসমৰ লগত এই বহিৰাগতৰ যি অন্যায় কংগ্ৰেছে কৰিলে হেতু ৰাজীৱ গান্ধীয়ে কৰিলে আৰু সেই 71 টো আপোনাৰ কি লাগে যে 1971 লৈকে আহা সেই মানুহখিনিহে পাইছে ভাৰতীয় নাগৰিকত্ব হেতুটো নহয় তাৰ পিছত আহাটো বহুতে দেখাইছে কাৰণ সেইখিনি সময়ত ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড এইবোৰ একো নাছিলে যোনে যি কৈছিল তাকে মানিছিল তেতিয়া সবতেটো কংগ্ৰেছ চৰকাৰে আছিল 71 পৰা 85 তে বিলখন আহিছিল 85 লৈকে যদি আপুনি ক্যালকুলেশন কৰে সেই সময়খিনিটো বহুত বাংলাদেশী আহিছে অসমত হেতু কৈছে আমি 1971 আগতে আহিছো গতিকে হেতুও পাই গৈছে এই যেটো অন্যায় কংগ্ৰেছে কৰিলে হেতু কিন্তু সমাজযোগ্য কেতিয়াও নহয় আৰু যাৰ পৰিণাম আজি আমাৰ অসমৰ যে ডেমোগ্ৰাফিটো চেঞ্জ হ'ল তাৰ মূল কাৰণ হেতুৱে হয় গতিকে মোৰ এইটোৱে সংবাদ আছিল আপোনাক দিয়াৰ আই হোপ আপুনি বুজি পালে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপুনি নিজকে সুৰক্ষিত ৰাখিব আৰু ভালে থাকিব